Honorable Guwahati High Court নিৰ্দেশ মৰ্মে অহাকালি ৰাতিপুৱা 10টা বজাত বটলেণ্ড টেৰিটৰিয়েল কাউন্সিল এছেম্বলিত চিফ এক্সিকিউটিভ মেম্বাৰ তথা কোন পাৰ্টিয়ে মেজৰিটি লৈ পেলাই আগন্তুক বিটিচি চৰকাৰৰ গঠন কৰিব ইয়াৰ কাৰণে ফ্ল'ৰ টেষ্ট হ'ব তো কোনটো নিয়মৰ দ্বাৰা এই ফ্ল'ৰ টেষ্টটো কৰা হ'ব হেতু বিটিচি এছেম্বলিৰ সেক্ৰেটাৰিয়েটত হেতু ডিসিশন ল'ব লাগে ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ যে তেখেতসকলে কিবা এটা কাৰণৰ কাৰণে হেণ্ড ৰেইজ কৰি পেলাই এই ফ্ল'ৰ টেষ্টটো কৰিব বিচাৰিছে বিপিএফ দল হিচাপে আমি অকল হাত দাঙি পেলাই ফ্ল'ৰ টেষ্ট কৰাটো আমি মানিব নোৱাৰোঁ আৰু ইয়াৰ কাৰণে ইতিমধ্যে আমি বিপিএফ দল পালৰ পৰা বিটিচিৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আৰু এছেম্বলিৰ সেক্ৰেটাৰীক আমি এটা মেমৰেণ্ডাম দিছোঁ পেটিশ্যন দিয়া হৈছে যে অনাৰেবল হাইকোৰ্টে কৈছে যে গণতান্ত্ৰিক প্ৰচেছত এই ইলেকশ্যনটো হ'ব লাগে ফ্ল'ৰ টেষ্টটো হ'ব লাগে চিফ এক্সিকিউটিভ মেম্বাৰৰ যিটো ইলেকশ্যন হেতু থ্ৰু ডেম'ক্ৰেটিক প্ৰচেছ হ'ব লাগে বুলি তেখেতসকলে নিৰ্দেশ দিছে ডেম'ক্ৰেটিক প্ৰচেছ মানে হেণ্ড ৰেইজিং নহয় ডেম'ক্ৰেটিক প্ৰচেছ মানে ছেক্ৰেট বেলটৰ দ্বাৰা হ'ব লাগে গতিকে আমি দাবী কৰিছোঁ অহাকালি যিটো ফ্ল'ৰ টেষ্ট হ'ব এইটো ছেক্ৰেট বেলটৰ দ্বাৰা হ'ব লাগে আৰু তাতে যেনেকৈ জেনেৰেল ইলেকশ্যনত যি প্ৰচেছ হয় এছেম্বলি বা পাৰ্লিয়ামেণ্টত যেনেকৈ ন কনফিডেন্স মশ্যন বা ইত্যাদিৰ কাৰণে যি ইলেকশ্যন কৰিব লগা হয় তেনে প্ৰচেছতে হ'ব লাগে ইয়াত ইলেকশ্যন প্ৰত্যেক পাৰ্টিৰ পৰা ইলেকশ্যন এজনো থাকিব আৰু গোটেইটো গণতান্ত্ৰিক প্ৰচেছতে হ'ব আৰু হ'ব লাগে এইখিনি ছেক্ৰেট বেলটৰ দ্বাৰা যদি নহয় তেতিয়াহ'লে তাতে বহুত ধৰণৰ মেনুপুলেশ্যন কৰাৰ আশংকা থাকে ইয়াৰ কাৰণে আমি কোৱা নাই যে প্ৰচেছটো কাৰোবাৰ কাৰণে ফেভাৰেবল হ'ব নন ফেভাৰেবল হ'ব এইটো কথা নহয় জেনেৰেল সকলোৰ কাৰণে একচেপ্টেবল প্ৰচেছটো হ'ল ছেক্ৰেট বেলটৰ দ্বাৰা ইলেকশ্যন কৰা গতিকে সেই প্ৰচেছটোই এডপ্ট কৰি পেলাই কালি ফ্ল'ৰ টেষ্টটো কৰিব লাগে বিটিচি ছেক্ৰেটাৰিয়েটৰ নিৰ্দেশ মতে কালি ফ্ল'ৰ টেষ্ট হোৱাৰ আগত গোটেই ইলেক্টেড মেম্বাৰসকলক অথ টেকিং কৰিব প্ৰথম স্পীকাৰ ছিলেকশ্যন কৰি পেলাই তাৰপিছত স্পীকাৰ আৰু ডেপুটি স্পীকাৰ ছিলেকশ্যন হ'ব তাৰপিছতে চিফ এক্সিকিউটিভ মেম্বাৰত ফ্ল'ৰ টেষ্টটো কৰা হ'ব আপোনালোকে সকলোৱে জানে যে আজিৰ দিনত বিজেপি আৰু UPPL নেতাসকলে তেখেতসকলৰ ছাপৰ্টাৰ ইলেক্টেড মেম্বাৰসকলক গুৱাহাটীত লিলি হোটেলত হাউচ এৰেষ্ট কৰি থোৱা নিচিনা ৰাখিছে আৰু আমি শুনিবলৈ পাইছোঁ যোৱাকালিলৈকে তেখেতসকলক শ্বিলঙত থৈ দিছিলে এতিয়া গুৱাহাটীত আহিব বুলি আমি গম পাওঁ কালি তেখেতসকলে বহুত কনস্পিৰেচি কৰি আছে কেনেকৈ BPF দলক হাৰাব লাগে এই ফ্ল'ৰ টেষ্টত গতিকে আমি স্মেল কৰিছোঁ তেখেতসকলৰ কনস্পিৰেচিটো কালি গোটেই ইলেক্টেড মেম্বাৰসকলক লৈ যদি নাহে বিটিচিৰ ফ্ল'ৰ টেষ্টত তেতিয়াহ'লে BPF দলে ইয়াৰ পৰা আমি ৱাকআউট কৰিম এইটোৰ কাৰণে আপোনালোকৰ দ্বাৰা গোটেই অসমবাসী তথা বিটিচিবাসীক এইখিনি মেছেজটো মই দিব বিচাৰিছোঁ যে অহাকালি ফ্ল'ৰ টেষ্টত যিমান UPPLৰ ইলেক্টেড মেম্বাৰ যিমান বিজেপিৰ ইলেক্টেড মেম্বাৰ আৰু অন্য দলবোৰৰ যিমানবোৰ ইলেক্টেড মেম্বাৰ আছে সকলোৱেই প্ৰেজেণ্ট থাকিব লাগে